আপোনালোকৰ হয়তো বহুতে জানে যে আমাৰ এই যি পৃথিৱী আছে এই পৃথিৱীখনত যিবোৰ ডাইনাছৰ আছে এই ডাইনাছৰবোৰ আজিৰ পৰা 6.5 কোটি বছৰ আগতে মানে নোহোৱা হৈ গৈছে আমাৰ এই পৃথিৱীৰ পৰা কিন্তু ডাইনাছৰ নোহোৱা হোৱাৰ 1 মিনিট পিছত বাৰু কি হৈছিলে বা ডাইনাছৰবিলাক কেনেকৈ নোহোৱা হৈ গৈছিলে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই সকলো তথ্য জনাবলৈ চেষ্টা কৰিম তো তাৰ বাবে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে এই যিটো ভিডিঅ' এই ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু এই ভিডিঅ'টো চাই থাকিলে আপুনি জানিব পাৰিব যে ডাইনাছৰবিলাক শেষ হোৱাৰ 1 মিনিট পিছত আমাৰ এই পৃথিৱীখনত কি পৰিৱৰ্তন আহিছিলে আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে এটা সকলোৱে এইটো ভিডিঅ'ত লাইক কৰি দিব পাৰে তো আপোনালোকক এতিয়া মই লৈ গৈছো আজিৰ পৰা 6.5 কোটি বছৰ আগলৈকে আৰু এইবোৰ হল ডাইনাছৰ আপোনালোকে ভিডিঅ'ত দেখি আছে আৰু এনেকুৱা যিবোৰ ডাইনাছৰ এই ডাইনাছৰবিলাকৰ বহুত ভাগ আছিল কিছুমান ডাইনাছৰে কেৱল ঘাঁহ খাইছিলে আৰু কিছুমান ডাইনাছৰে কেৱল মাংস খায়ে মানে জীয়াই আছিলে আৰু লগতে কিছুমান ডাইনাছৰ আকাশত বহু ওপৰলৈকে উৰিবও পাৰিছিল তো এই যিবোৰ বিশাল বিশাল ডাইনাছৰ এই ডাইনাছৰবোৰ বাৰু 1 ছেকেণ্ডৰ ভিতৰতে কেনেকৈ গোটেই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পালে আপোনালোকক মই আজি ক'বলৈ চেষ্টা কৰি আছো আৰু লগতে আপোনালোকৰ হয়তো বহুতে জানে যে এই যি ডাইনাছৰ এই ডাইনাছৰবোৰে আমাৰ এই যি পৃথিৱী এই পৃথিৱীত 14 কোটি বছৰ আগৰে পৰা মানে বাস কৰি আছিলে আৰু আপোনালোকক আৰু এই 14 কোটি বছৰ আগৰে পৰা বাস কৰি থকা যিবোৰ ডাইনাছৰ আছে এই ডাইনাছৰবোৰে কেতিয়াও ভবা নাছিল যে হঠাতে এই যিবোৰ ডাইনাছৰ আছে এই ডাইনাছৰবোৰৰ মানে অন্ত হৈ যাব কিন্তু আপোনালোকক জনাই থওঁ যে আজিৰ পৰা 10 কোটি বছৰ আগতে এই যিবোৰ ডাইনাছৰ আছে এই ডাইনাছৰবোৰৰ যি ধ্বংস হোৱাৰ কাহিনী এই কাহিনী মানে আৰম্ভ হৈ গৈছিলে আৰু কেনেকৈ হৈছিলে এতিয়া মই আপোনালোকক কৈ আছো আৰু আজিৰ পৰা 10 কোটি বছৰ আগতে মহাকাশৰ পৰা এটা শিল আমাৰ সূৰ্যৰ ফালে আহি আছিল আৰু এই যিটো শিল আছে এই শিলটোৱে আমাৰ সূৰ্য পাবলৈ হলে এটা বাধা মানে পাৰ কৰিব লাগিব আৰু সেই বাধাটো হল বৃহস্পতি গ্ৰহ আৰু মংগল গ্ৰহৰ মাজত থকা এষ্ট্ৰইড বেল্ট আৰু এই যে এষ্ট্ৰইড বেল্ট আছে এই বেল্টত মানে বিশাল বিশাল যিবোৰ শিল এই শিলবোৰে মানে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু তাত বহুত বেছিকৈ মানে শিল আছে আৰু এই যিটো বিশাল শিল আছিল যিটো শিল মানে সূৰ্যৰ ফালে আহি আছিল এই শিলটোৱে যি এষ্ট্ৰইড বেল্ট আছে এই এষ্ট্ৰইড বেল্টত থকা ডাঙৰ এটা শিলৰ লগত খুন্দা খালে আৰু খুন্দা খোৱাৰ পিছত এই যিটো বিশাল শিল সূৰ্যৰ ফালে আহি আছিল এই শিলটোৰ যিটো গতিপথ এই গতিপথটো মানে বেকা হৈ আমাৰ পৃথিৱীৰ মুখা হৈ গল আৰু এই যিটো শিল আছে এই শিলটো এতিয়া ৭০,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ স্পিডেৰে আমাৰ যি পৃথিৱী আছে এই পৃথিৱীৰ ফালে আগবাঢ়িব ধৰিছে আৰু লগতে এনেকৈ আগবাঢ়ি আহোতে আমাৰ এই যিটো চন্দ্ৰ আছে এই চন্দ্ৰটোতো এই যিটো শিল আছে এই শিলটো খুন্দা খোৱাৰ চান্স বহুত বেছি পৰিমাণে আছিলে কিন্তু এই যিটো চন্দ্ৰ আছে এই চন্দ্ৰটোৰ বহুত ওচৰেৰে মানে এই যিটো শিল আছে এই শিলটো পাৰ হৈ গুচি গল কাৰণ আমাৰ এই যি চন্দ্ৰ আছে এই চন্দ্ৰটো আমাৰ পৃথিৱীতকৈ বহুত বেছি সৰু আৰু সৰু কাৰণে এই চন্দ্ৰৰ যি মাধ্যাকৰ্ষণ শক্তি এই শক্তিয়ে মানে এই যিটো বিশাল শিল আছে এই শিলটোক মানে ধৰি ৰাখিব নোৱাৰিলে তো এই যিটো শিল আছে এই শিলটো এতিয়া আগবাঢ়ি আহিছে আমাৰ পৃথিৱীৰ ফালে আৰু পৃথিৱীৰ যি মাধ্যাকৰ্ষণ শক্তি আছে এই মাধ্যাকৰ্ষণ শক্তিয়ে এই যিটো শিল আছে এই শিলটোক মানে নিজৰ ফালে টানিব ষ্টাৰ্ট কৰিছে আৰু লগতে আপোনালোকক জনাই থওঁ যে প্ৰতিদিনে আমাৰ এই যি পৃথিৱী আছে এই পৃথিৱীত সৰু ডাঙৰ যিবোৰ শিল আছে এই শিলবোৰ আহি থাকে কিন্তু আমাৰ পৃথিৱীৰ যি বায়ুমণ্ডল আছে এই বায়ুমণ্ডলত এই যিবোৰ শিল আছে এই শিলবোৰ মানে জ্বলি নোহোৱা হৈ যায় কাৰণ এই যিবোৰ শিল আছে বা যিবোৰ ধূমকেতু আছে এইবোৰ মানে ইমান বেছি ডাঙৰ নহয় কিন্তু আজিৰ পৰা 10 কোটি বছৰ আগতে যিটো শিল আমাৰ পৃথিৱীৰ ফালে আহি আছিল এই শিলটোৰ ব্যাস আছিল 40 কিলোমিটাৰ তো আপোনালোকে ভাবি চাওক যে কিমান ডাঙৰ এটা শিল মানে আমাৰ পৃথিৱীৰ ফালে আহি আছিল আৰু যেতিয়াই এই শিলটো পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিলে তো সোমোৱাৰ লগে লগে এই শিলটো ঘৰ্ষণৰ ফলত বায়ুমণ্ডলৰ যিবোৰ মানে ঘৰ্ষণ আছে এই ঘৰ্ষণৰ ফলত এই শিলটোত মানে জুই লগা ষ্টাৰ্ট হল আৰু জুই লাগি আহোতে এই যিটো শিল আছে এই শিলটো মানে বায়ুমণ্ডলত সম্পূৰ্ণৰূপে ধ্বংস হ'ব নোৱাৰিলে আৰু এই যিটো শিল আছে এই শিলটোৱে আটলান্টিক মহাসাগৰটো মাত্ৰ 4 মিনিটৰ ভিতৰতে অতিক্ৰম কৰিব পাৰিছিলে আৰু আটলান্টিক মহাসাগৰটো পাৰ কৰি এই যিটো শিল আছে এই শিলটো মেক্সিকোৰ এটুকুৰ ঠাইত মানে গৈ বাগৰি পৰিল আৰু পৰাৰ লগে লগে সেই যিবিলাক অঞ্চল আছে সেই অঞ্চলত ৩৫,০০০ ডিগ্ৰী লৈকে যি সেলসিয়াছ যি উত্তাপ এই উত্তাপ মানে বাঢ়ি গৈছিল আৰু লগে লগে মেক্সিকোৰ সেই অঞ্চলটোত মানে 20 কিলোমিটাৰ ডাঙৰ এটা গাঁত হৈ গৈছিল আৰু গাঁত হোৱাৰ লগে লগে এই যিটো শিল আছে এই শিলটো খুন্দা মৰাৰ ফলত মানে বহুত বেছি পৰিমাণে যি ৰেডিয়েশ্যন এই ৰেডিয়েশ্যন মানে বাঢ়ি গৈছিল আৰু লগতে তাৰ আশে-পাশে থকা যিবোৰ মানে গছ গছনি বা যিবোৰ ডাইনাছৰ আছিল সকলোবোৰ জীৱৰে মানে 1 ছেকেণ্ডৰ ভিতৰতে মানে মৃত্যু হৈ গৈছিল আৰু এনেকৈ এই শিলটো আহি খুন্দা খোৱাৰ পিছত
তাৰ কেই ঘণ্টামান পিছত মানে আমাৰ এই যি পৃথিৱী আছে এই পৃথিৱীত মানে 11.2 ৰিক্টাৰ স্কেলত মানে ভূমিকম্প আহিছিলে কাৰণ এই যিটো শিল আছে এই শিলটোৰ যিটো খুন্দা এই খুন্দা মানে বহুত বেছি আছিলে আৰু বেছি থকাৰ বাবেই গোটেই পৃথিৱী মানে কঁপি গৈছিলে আৰু লগতে যেহেতু এই শিলটোৱে খুন্দা মৰাৰ ফলত 20 কিলোমিটাৰ ধৰি যি গাঁত এই গাঁত হৈছিল তো এই গাঁতৰ পৰা যিবোৰ ধোঁৱা বা যিবোৰ ধূলি আছে এই ধূলিবোৰ মানে আকাশৰ ওপৰত উৰি গৈছিলে আৰু গোটেই পৃথিৱীখনত মানে এই যিবোৰ ধূলি আছে এই ধূলিৰ মানে ধুমুহা সৃষ্টি হৈছিলে আৰু এই যিবোৰ ধূলি আছে এই ধূলিবোৰ মানে এঠাইৰ পৰা আৰু এই যিবোৰ ধূলি আছে এই ধূলিবোৰ মানে তৰপে মানে আকাশত জমা হৈছিলে আৰু জমা হৈ আমাৰ পৃথিৱীৰ চাৰিওফালে মানে আৱৰি ধৰিছিলে এই ধূলিবোৰে আৰু লগতে এই ধূলিবোৰে আৱৰাৰ ফলত আমাৰ এই যি পৃথিৱী আছে এই পৃথিৱীত মানে যি সূৰ্যৰ ৰশ্মি এই ৰশ্মি মানে আহি নপৰিছিল আৰু লগতে যিবোৰ ভূমিকম্প আহিছিল তো সেই ভূমিকম্পত মানে ডাঙৰ ডাঙৰ যি সুনামি এই সুনামিৰ উৎপত্তি হৈছিল আৰু এনেকুৱা পৰিৱেশৰ মাজত যিবোৰ ডাইনাছৰ আছিল এই ডাইনাছৰবিলাক মানে নিজৰ যি জীৱন আছে এই জীৱনটো মানে ৰক্ষা কৰিব নোৱাৰিলে তো এই 40 কিলোমিটাৰ ব্যাসৰ যিটো শিল আছে এই শিলটো আহি খুন্দা খোৱাৰ ফলতে গোটেই পৃথিৱীত মানে ধূলিৰে ভৰি গ'ল আৰু ভৰি যোৱাৰ ফলত বহু দিনলৈকে সূৰ্যৰ ৰশ্মি মানে পৃথিৱীত পৰাই নাছিল আৰু লগতে যি ডাঙৰ ডাঙৰ সুনামি এই সুনামিৰ মাজত মানে বা সুনামিৰ কবলত পৰিয়ে এই যিবোৰ বিশাল বিশাল ডাইনাছৰ এই ডাইনাছৰবিলাকৰ মানে মৃত্যু হৈছিলে আৰু লগতে কিছুমান উৰিব পৰা ডাইনাছৰো আছিল কিন্তু এই উৰিব পৰা ডাইনাছৰবোৰ উৰি থাকোঁতে মানে নিজৰ জীৱনটো ৰক্ষা কৰিব পাৰি আছিল কিন্তু যিটো শিল আছিল এই শিলটো যেতিয়া খুন্দা খাই ওপৰত খুন্দা খোৱাৰ পিছত যিবোৰ ধূলিবিলাক মানে ওপৰত উৰি গৈছিল তো উৰি যোৱাৰ ফলত সেই যিবোৰ ধূলি আছে সেই ধূলিবোৰক আৰু পৃথিৱীৰ যি মাধ্যাকৰ্ষণ শক্তি এই মাধ্যাকৰ্ষণ শক্তিয়ে মানে টানিব ধৰিছিল আৰু টনাৰ ফলত ঘৰখনৰ ফলত এই ধূলিবোৰ বা ডাঙৰ ডাঙৰ যিবোৰ শিল আছিল এই শিলবোৰে মানে জুইৰ আকৃতি লৈ মানে পৃথিৱীত বিয়পিব ধৰিলে আৰু এনেকৈ গোটেই যিবোৰ ডাইনাছৰ আছে এই ডাইনাছৰবিলাকৰ মানে মৃত্যু হৈ গৈছিলে কিন্তু এই বিশাল যিবোৰ তাণ্ডৱ এই যিবোৰ মানে ধূমকেতু আহি পৃথিৱীত পৰিছিলে বা ইমান ভয়ানক দুৰ্ঘটনাৰ পিছত গোটেই যিবোৰ ডাইনাছৰ যি ডাইনাছৰে মানে 14 কোটি বছৰ আগৰে পৰা আমাৰ পৃথিৱীত বাস কৰি আছিল এই ডাইনাছৰৰ মানে সম্পূৰ্ণৰূপে বিলুপ্তি হৈ গৈছিলে কিন্তু আপোনালোকক জনাই থওঁ যে এনেকুৱা দুৰ্যোগৰ পিছতো আমাৰ মানুহৰ যি পূৰ্বজ আছিল এই পূৰ্বজবিলাক মানে জীয়াই আছিল আৰু কেনেকৈ জীয়াই আছিল বা মানুহৰ উৎপত্তি কেনেকৈ হ'ল যদি আপুনি জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু লগতে আপোনালোকে তলত এই ভিডিঅ'টোৰ কমেণ্ট কৰি জনাব যে মানুহৰ উৎপত্তি বাৰু কেনেকৈ হৈছিল আপুনি জানিব বিচাৰে নেকি যদি বিচাৰে আপোনালোকক মই নেক্সট ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম তো আজিলৈ ইমানে থেংক ইউ